মেলেঙি চাওঁতে 2024 গ'ল। 2025ক আদৰি আনিবৰে হ'ল। হ'ল তো আকৌ 2024 গ'লে আৰু 2025 সোমালেই। হেৰি নহয়, এইবাৰ পিকনিক পাৰ্টি নোলাও নেকি? কেলে নোলাম নো? সেয়াহে আকৌ এই মানুহবোৰ বিচাৰি আহিছোঁ। এই লগৰ ভেলেঙি মেলেঙিহঁত আছেনে নাই? সেই নৈ পাৰতে পিকনিক এটাকে খাই দিওঁগৈ বুলি ভাবিছোঁ। ভেবেলা ককাই, এই ভেবেলা ককাই ক'লে যাওঁনো? মই তহঁতকে বিচাৰি ফুৰিছোঁ ঐ। তহঁতকেইটা ক'তনো ঘূৰি ফুৰিছ বোলো। আটাইবোৰ লগ হৈ নৈ পাৰতে পিকনিক এটা খাই দিওঁ বুলি ভাবিছোঁ আকৌ। ভেবেলা, আমি তাকে ভাবিছোঁ। আমি দুটাই সেইটো কথাকে পাতি আছোঁ, পিকনিক খোৱাৰ কথাটো। দেখিছনে একেবাৰে ৰাস্তাত দিনে ৰাতিয়ে গাড়ী হুৰাই গৈছে। উকিকে শুনিবিনে, একেবাৰে গানকে শুনিবিনে। চাচোন মানুহবোৰ কেনেকৈ গৈছে, একেবাৰে নৈ মাছ উজান উঠাদি উঠিছে আৰু। আমাৰহে খবৰ নাই। আমাৰ গাঁৱৰ আকৌ মানুহবোৰ একেবাৰে ফুট মেলি হওঁতেই গৈছে। হয়তো আকৌ মানুহবোৰ চাচোন কেনেকৈ পিকনিক খাবলৈ গৈছে। আমাৰখিনিহে একেবাৰে খবৰ নাই। এই ফুট মেলি ভিতৰত শুই থাকোঁতেই গৈছে। আজি আমিও যাম, বৈ চাই থাকিবলৈ নাই। আৰু এইফালে ভেলেঙা মেলেঙাহঁত যাবনে নাযায় জানো? বৈ এতিয়া আমি খবৰ কৰি আহোঁগৈ। পাছবেলালৈ আমি এই নৈ পাৰতে খানা এটা খায়ে দিম আৰু। ভেলেঙি, অকল খাওঁ ক'লে নহ'ব নহয়। এতিয়া পইচা পাতিও কথা আছে। আকৌ বয় বস্তুৱে সৈতে খৰিয়ে মাৰিয়ে দাঙি নিব লাগিব নহয়। আজিকালি আকৌ মাংসও দাম বাঢ়িলে। 200 টকামানকৈ তুলিব লাগিব হপায় ন? বস্তুৰ যিহে দাম। 200 টকামানকৈ তুলিম আকৌ। আটাইকেইটাই লগ হৈ তাৰ পৰা বজাৰ কৰিম। গাহৰি আনিবিনে, ব্ৰইলাৰ আনিবিনে, নে কোন জাত হ'লে ভাল হ'ব? মই যে গাহৰি মাংসহে খাই ভাল পাওঁ দেই। ব্ৰইলাৰ মাংস যে নাখাওঁ দেই, ব্ৰইলাৰ বেয়া। ময়ো গাহৰিয়ে খাই ভাল পাওঁ। এইবোৰ ব্ৰইলাৰ চইলাৰ ভাল নালাগে। তেনেহ'লে লাহাত এতিয়া বৈ সেই সিহঁতকেইটাৰ লগতো কথাটো পাতি লওঁগৈ। বৈ। ভেলেঙি মেলেঙি, 1 জানুৱাৰী পিকনিক ক'ৰবাত খাবলৈ নাযাওঁ আকৌ তহঁতে? যাম, কিয় নাযাম? মোৰ যাওঁ লাগিয়ে আছে। পিকনিক বুলি ক'লে মোৰ এখন জিভা পানী ওলাই ঠেলকে পৰিয়ে যায়। ক'ত ওলাইছোনো পিকনিক খাবলৈ? যাওঁ, বৈ। যাম আৰু কোনোবা ঠাই এখনলৈ ভাল লগা না কি হে? কোন ঠাইলৈ গ'লে ভাল লাগিব বাৰু? তহঁতকেইটাই কি কথা পাতি আছ? আমি যে পিকনিক খাবলৈ ওলাইছোঁ, তহঁতে নাযাওঁ আকৌ? যাম। আমিও পিকনিক খোৱাৰ কথা ভাবিয়ে আছোঁ। পিকনিক বুলি ক'লে আকৌ এই বছৰৰ মূৰত এবাৰহে আহে। মোৰ যে জিভা পানী ওলাই ঠেলকে পৰিয়ে গৈছে। তেনেহ'লে যোৱাৰহে কথা আৰু না কি হে? মুঠতে আৰু শুভ কামত নকৰিবা পলম। ব'লা আৰু সকলোৱে আগবাঢ়া। লাহাত তহঁতে যাম ক'লেই নহ'ব নহয়। এতিয়া আকৌ পইচা তুলিব লাগিব, বজাৰ কৰিব লাগিব। আকৌ চৰু, বতুৱা, কেৰাহী, আটাইবোৰ টালি টোপোলা বান্ধি লৈ যাব নালাগিব জানো? নে তহঁতে গৈ সেয়াত কি মুখতে সিজাবি নেকি? চব বয় বস্তু ইয়াৰ পৰা লৈ যাব লাগিব। তেতিয়াহে সিজাই খাব পাৰিম। নহ'লেনো বাৰু লোকে খাব, তহঁতে চাই থাকিবি নেকি? পইচা 200 টকাকৈ তুলিছোঁ। তহঁতে ঘৰৰ পৰা পইচা লৈ আগৈ। হ'ব। লাহাত চব ভালকৈ উঠিলি নাই? আটাইবোৰে ভালকৈ উঠিলি নাই? ধৰি ল, ভালকৈ ধৰি ল। এইখন গাড়ীত কোনো ৰিক্স নাই দেই ল'ৰাহঁত। এইখন গাড়ীত আকৌ পৰিলেও ৰিক্স নাই। ভালকৈ চলাব দেই। মই হ'লে বহিবলৈ জেগাই পোৱা নাই। যেনে তেনে ওলমি লৈছোঁ আৰু। ধৰি ল। ড্ৰাইভাৰ, মই ধৰিবলৈ জেগাই পোৱা নাই নহয়। যেনে তেনে কথাটো অকণমান সোমাই লৈছোঁ আৰু দেই। মই ধৰিবলৈ পোৱাই নাই। ভালকৈ চলাব। একো নাই, চিন্তা কৰিবলৈ নাই। 200 কেছমান খালে একেবাৰে চব ছেটিং হৈ যাব। চবৰে হ'ল নে? তেনেহ'লে আৰু ষ্টাৰ্ট দি দিওঁ না কি হে? দি দিয়ক। ব'লক, সোনকালে জেগা পাবগৈ লাগে। ড্ৰাইভাৰ, গান এটা লগাই দিয়া হ'ল। এদিনো দুদিন কৰি 2024 গুচি যাবৰে হ'ল ঐ ককাইটি। পিকনিক জেগা পাই গ'লি যে, ল'ৰাহঁত ওলাই আহ, নামি আহ। গুচি গ'ল ঐ ককাইটি। আমি যে ওলাইছোঁ ঐ পিকনিক খাবলৈ। চাইডত গাড়ী লগাই দিছোঁ। ল'ৰাহঁত নামি আহ। ভেবেলা এই ঠাইখন ইমান ধুনীয়া লাগিছে। বৰফৰ টুকুৰা পৰি আহিছে। ইমান ধুনীয়া লাগিছে ন এই ঠাইখন। চেলফি দুকপিমান মাৰিয়ে লওঁ। ভেবেলা,
আমাক ধুনীয়া ধুনীয়াকৈ ফটোকপি ইমান মাৰি দেচোন তোৰ আইফোনটোৱেদি। মাৰিছোঁ দে, তহঁতে পজ দে। স্মাইল প্লিজ। ভেবেলা মোকো ফটোকপি মাৰি দে আকৌ। ৰেডি। এতিয়া সেইফালে চাই আহোঁগৈ ব'লা। ল'ৰাহঁত এইফালে আহয়। এইবোৰ চাইছোন ইমান ধুনীয়া ধুনীয়া জেগা, বৰ মজা মজা দেই। ফটোকপি ইমান ধুনীয়া ধুনীয়াকৈ মাৰি ল'ব লাগিব দেই, ষ্টেটাছ লগাব লাগিব। অ' মাই গড, এইখন ইমান ধুনীয়া ঠাই, ইমান মজা লাগিছে। অ' মাই গড, এইখন কি গাড়ী? চেফাৰী চাগে। এই গাড়ীখনত উঠি চাগে আমি ইফালৰ পৰা সিফালে ঘূৰিব পাৰিম চাগৈ। পিছে ইয়াত যে কোনো মানুহ চানুহ নাই। অদঙা, আগৰ সেইদিন নাই নহয়। এইটো চাগৈ মালিকে আমাৰ কম্পিউটাৰত বহি বহি চাই আছে চাগৈ, CCTV লগাই থোৱা আছে চাগৈ। এইখন চাচোন চা, অনলাইন দিব লাগিব নেকি এইখনত উঠিলে মানে পইচা। হয়তো আকৌ এইখন স্কেনাৰ লগাই থৈছে। এইখনত উঠিলে পইচা দিব লাগিব। ভেবেলি এইখন ইমান ধুনীয়া ঠাই, কতে মৰো। এইখন চেফাৰী, এইখনত অকণমান উঠি চাবলৈহে মন গৈছে পাই। সঁচাকৈ গাড়ীখনত মোৰো অকণমান উঠি ইফালৰ পৰা সিফালে ঘূৰি চাবলৈহে মন গৈছে। তহঁতৰ উঠো উঠো লাগিলেই। আহিছহে, এইখন কেনেকুৱা বা গাড়ী, কেনেকৈ বা চলে, তহঁতে কোনোবা এদিন উঠি পাইছনে দেখি পাইছ? উঠ, তোৰ দাঁতকেইটা ভাঙি ল'বলৈ মন গৈছে যদি উঠ। ল'ৰাহঁত, ভালকৈ চাই চিতি ল দেই, জাহা তাহা গাড়ীত নুঠিবি। ভেবেলা মোৰ যে অকণমান উঠি চাবলৈহে মন গৈছে আকৌ। ক'ৰবাত কিবা এটা দেখিবহে লাগিছে। উঠো উঠো লাগেই তোৰ। উঠোতে উঠ বাৰু, খালি দাঁতকেইটা ভাঙি নল'বি। ভেবেলা দাদা, মই অকণমান উঠি চাওঁ দেই। ছোৱালী, লাহেকৈ উঠিবি দেই। ওপৰলৈ উঠি আহিলো, এইখন উৰণীয়া গাড়ী। মই কৈছিলোঁ নহয়, এইবোৰ চিনি জানি নোপোৱা বস্তুত উঠিব নালাগে। মেলেকি, নামিয়া তললৈ, আৰু ওপৰলৈ নাযাবি। ভেবেলা দাদা, মই তললৈ নামিব নাজানিছোঁ, গাড়ীখন তললৈ নগৈছে, কেনেকৈ যাওঁ বাৰু তললৈ? দেখিছেনে, কওঁতে কথা লাগিল নেথা। ছোৱালী, নামিয়া। ওপৰৰ পৰা পৰি আহিলে কি হ'ব, মৰিয়েই থাকিবি। ভেবেলা দাদা, মই তললৈ যাব নোৱাৰিছোঁ, আৰু ওপৰলৈহে গৈছে গাড়ীখন, গৈ আছে। ছোৱালী, বেক মাৰ, তললৈ ডাউন কৰ। তললৈ ডাউন নহৈছে, কি কৰোঁ, ওপৰলৈহে গৈ আছোঁ মই। পৰিলোঁ। ভাগিলেনে পকৰটো? পৰিলোঁ। পকৰটো নাই ভগা, কঁকালটোহে ভাগিলে, কঁকালটো ঠেকেচ খালোঁ, দুখ পালোঁ। মই কৈছোঁ নহয়, সেইকাৰণে উঠিব নালাগে। দুখ পালোঁ। ভেলেঙি, তই আৰু আজিৰ পৰা এইবোৰ য'তে ত'তে উঠো কৰি নাথাকিবি দেই, দেখিছই নহয়। ক'ৰবাত কিবা এটা নহ'লে নাই, হ'লে কিন্তু মোৰ দেউতা যিটো পিঠি তুলিয়াব, পিঠি বহল কৰিব হালোৱা এচাৰিয়ে। ল'ৰাহঁত, দেখিছ সেইখন কি এনেকুৱা গাড়ী ওপৰলৈ গৈ আছে? এইবোৰ কিবা ভূত পেট লগা, নহ'লে কিবা চাবি আছে হপায়। এইডোখৰ পৰা যাওঁ বৈ, এইডোখৰ বৰ ভয়ংকৰ জেগা দেই, মোৰ যে ভয়েই লাগিলে। বৈ ইয়াৰ পৰা। ল'ৰাহঁত, 4টা বাজিবই হ'ল, ঘৰলৈ নাযাওঁ নেকি? কি 4টা বাজিব হ'ল? মোক যে মায়ে গধূলি হোৱাৰ আগে আগে ঘৰ সোমাবলৈ কৈছে দেই, দেৰি হ'লে মোক মায়ে পিঠি বহল কৰিব। হয় নেকি? দেৰি হ'লে যে মোৰো দেউতাই পিঠি বহল কৰিব। সোনকালে যাওঁ বৈ। ল'ৰাহঁত, এটা কথা নহয়, খানাটো বনোৱাও নহ'ল, আকৌ খোৱাও নহ'ল, ভোক লাগিছে নহয়, এতিয়া কি কৰা যায় বাৰু? এতিয়া খানা পিনা বনাই খাই থাকিবলৈ সময় নাই আৰু, আটাই মখাই গৈ সেই হোটেলতে খাই লোৱাই ভাল হ'ব। হোটেলতে খাই লওঁ বৈ। এইখন হোটেলতে কিবা কিবি খাই লওঁ। ল'ৰাহঁত, কোনে কোনে কি খাওঁ খাই ল। গধূলি হ'লেই সোনকালে ঘৰলৈ যাব লাগে। ভেবেলি, মোৰ যে বৰ ডাঙৰ কথা এটা হৈছে নহয়, মোৰ যে চুচু লাগি আছে, ক'ত কৰোঁ বাৰু? পেট বিষাই গৈছেগে। মোৰো একেই, ক'ৰবাত কৰিবলৈ ক'তোৱে জেগাই বিচাৰি নাপালোঁ নহয়, এতিয়ানো আৰু ক'ত কৰিম আৰু? একেবাৰে ঘৰতে কৰিম, যেনে তেনে ৰখাই থ। বুজিছ, মোৰো একেই হৈ আছে নহয়, উঠনিৰ পৰা সেই চুচু লাগিয়ে আছে। মোৰ যে আৰু ইটোও লাগি আছে নহয়, ৰখাবই নোৱাৰিছোঁ। এতিয়া খাই ল'লোঁ, একেবাৰে ঠেলি নিছে। আপোনাৰ ইয়াত বাৰু শৌচ পেচাব কৰিবলৈ সুবিধা আছে নেকি? নাই সেই ভাইটি, আমাৰ ইয়াত খোৱাৰ ব্যৱস্থাহে আছে, সেইবিলাক উলিওৱা ব্যৱস্থা ইয়াত নাই। হয় নেকি? ঠিক আছে বাৰু। লাহে খাই হ'ল যদি বয় ইয়াৰ পৰা সোনকালে। ইয়াত বোলে খোৱাৰ ব্যৱস্থাহে আছে, ইয়াত সেই জুলীয়াটো আনলোড কৰাৰ ব্যৱস্থা নাই বোলে, নাই। ছোৱালী, ভেবেলি, বয় ইয়াৰ পৰা। ইয়াত সকাহ মোটা কোনো ব্যৱস্থা নাই, একেবাৰে কি কৰ ঘৰতে কৰিবিগে আৰু, বয়। ঘৰলৈ বহুত দূৰ, কেনেকৈ ঘৰটো পামগৈ জানো পাই। ৰাস্তাতে কানিয়ে কাপোৰে গুচি যায়গে বুলিহে ভয় লাগিছে। জলদি উঠি লবি আটাইবোৰে ভালকে বহি ললি নে? ভালকে ধৰি লবি দেই, গাড়ীত হ'লে মৰি। বতি ল'ৰাহঁত, ধৰি ল, ভালকে ধৰি ল।
মোৰে চিন্তাই লাগিছে। এফালে আকৌ একেবাৰে অভাৰ হৈ আছে নহয়, এনে চেনে যায়গৈ বুলিয়ে ভয় লাগিছে। সেইবোৰ কাম নকৰিবি, যেনে তেনে পকাৰটো চেপা মাৰি ধৰি থাক, যেনে তেনে ঘৰ পাওঁগৈ। এই গাড়ীত নুঠিলে কথা বেয়া হৈ যাব নহয়। আই ছোৱালী, আই, তাৰ মুখি লাগি ওলাই আছে, পকাৰটো চেপা মাৰি ধৰি থাক। গাড়ীত হ'লে মোটামুটি কাম নকৰিবি। ইমানো যদি অভাৰ হৈছে, সেইফালে কাগজ এখন আছে, পলিথিন আছে, সেই সোপা দি ল। মুঠতে কোনো গাড়ীত মোটামুটি হগা-হগি কাম নকৰিবি। আই ভেবেলা দাদা, মই যে ৰখাব নোৱাৰিছোঁ, মুঠিয়ে কামো পাই দিয়া। আই ভেবেলি, আই, মোটামুটি হগা-হগি কাম নকৰিবি দেই, জোৰছে চেপা দি ধৰ পকাৰটো। আই ধৰিছোঁ, বহুত জোৰছে চেপা দি ধৰি আছোঁ। তথাপিতো নৰখিছে নহয়, নোৱাৰিছোঁ ৰখাব। আই ছোৱালী, আই, পলিথিনেৰে সোপা এটা দি ল। মোৰ গাড়ীত হগা-হগি মোটামুটি কাম নকৰিবি দেই। ঐ ভেবেলা, ঐ ড্ৰাইভাৰ, ঐ মোৰ যে হাগা লাগি আছে। যেনে তেনে চেপি ৰাখিছোঁ আৰু অলপ দেৰি হ'লে ওলাই যাবগৈ, ৰাখিব নোৱাৰিছোঁ আৰু আনকণ্ট্ৰল হৈ গৈছে। ঐ কটচি খোৱাহাত, ঐ, ডিঙি গুৰিলৈকে দমৰা গৰুৱে দেৰিব নোৱাৰাকৈ ভৰাই ল'বি। এতিয়া ৰখিব নোৱাৰিছ, পকৰে ওলাই গৈছেগৈ। ঐ মলুৱা, ঐ, আৰু দুকাহীমান নাখাওঁ? খাই ল আৰু হোটেলৰ আগত ৰাখি দিম, আৰু দুকাহীমান ভৰাই ল। ঐ আৰু নেখাওঁ, সোনকালে গাড়ীখন ঘৰ পোৱাগৈ। ঐ হাগিব লাগিছে, ৰখিব পৰা নাই। কটচি খোৱাখনৰ লগত পিকনিক খাবলৈ যোৱা আৰু শান্তি নহ'ল আৰু। নহ'ল, পিকনিক খাবলৈ যোৱা একেবাৰেই শান্তি নহ'ল। মুঠতে অশান্তিতে গ'ল আৰু পিকনিক পাৰ্টিটো। যি দেখিছোঁ এই 2025 বৰ্ষটো এনেকুৱাকেই যাব, যাব। এই কটচি খোৱাখনৰ কাৰোবাৰ গু ওলায়, কাৰোবাৰ মুত ওলায়, আৰু কিহে নোলাব ঐ। তহঁতৰ এনেকুৱা হয় বুলি আগে গম পোৱা হ'লে মই বেজী সূতা লগত লৈয়ে ল'লোহেঁতেন। তহঁতৰ পকৰটোহেঁত আতি অথালি পথালিকৈ চিলাই একদম বন্ধ কৰি থলোহেঁতেন। ঐ ভেবেলা দাদা, মোৰ কিন্তু কথা এটা মনত পৰিছে আকৌ দেই। দোকান এখনৰ আগত ৰাখি ফেব্ৰিকিক তিনিটা কিনি ইহঁতৰ পকৰটো হেঁতত ফেব্ৰিকিক লগাই বন্ধ কৰি দিলেই ভাল হ'ব পায়। সেইটো কিন্তু বেয়া নহয় আকৌ দেই। সেইবোৰ কৰিব নালাগে আৰু, ঘৰ পালোহিয়ে আৰু। ঘৰ পাই গ'লেগৈ ড্ৰাইভাৰ, গাড়ী ৰাখ। ঠিক আছে। তেন্তে আইসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আমাৰ ভিডিঅ'টো বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে? যদিহে ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কমেণ্ট কৰিব। হেপী নিউ ইয়েৰ আইসকল, হেপী নিউ ইয়েৰ।